কিমান ধুনীয়া লাগিছে ওচৰ গ'লে অলপ ভাল লাগিছিলে কিন্তু ওচৰ আপোনাৰ ধান খেতি পোৱা নাযায় ইয়াত হয় আপোনাৰ বিলাহী খেতি পালে যিমান দূৰলৈকে আপোনাৰ চকু যায় চব বিলাহী গুড মৰ্ণিং আজি হৈছে মই গৈ আছোঁ ডিব্ৰুগড় ধানগাঁও মানে মোৰ কিছুমান কাম কৰিবলগীয়া আছে তাত গৈ শৰাই দিবলগীয়া আছে ডিব্ৰুগড় ধানগাঁৱত গৈ তো তালৈ মই গৈ আছোঁ এতিয়া ৰাতিপুৱা পাৰিছে 4টা আৰু আমি যাম 4জন লগৰে আৰু বলক দেখাই আছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে শিৱসাগৰ যোৰহাট ধেমাজি লখিমপুৰ চব চাইডৰে মানে মানুহ আহে বহুত ডাঙৰ থান হয় তো তাতে গৈ আছোঁ আৰু দেখাম আপোনালোকক চালৈ আমি গৈ আছোঁ এতিয়া বাছ ষ্টেণ্ড আৰু 8টাত যাম মানে ৰাতিপুৱাই 2জন লগত আহি আছোঁ আৰু 2জন আছে বাছ ষ্টেণ্ডে ৰখি হাঁহ চাহ লৈ চাওক হাঁহ আছে নাম গামোচা আছে সকলোৱে গৈ আছোঁ আৰু দেখাম আপোনালোকক চব ধেৰ মানুহ হয় বহুত মানুহ হয় তাত আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে নামটো জেগাটো হৈছে ডিব্ৰুগড় ধানগাঁও আৰু তালৈ গৈ আছোঁ আৰু তাত কি হয় আপোনালোকক মই দেখাম ভালে হ'ব অলপ দেখাই আছোঁ আপোনালোকক অলপ ৰখি আছোঁ বাছৰ কাৰণে আৰু বাছ আহি আছে 5টা বজাত আহি পাই যাব বাছ আৰু বাছত উঠিম আৰু যাম বাছত বহি লৈ এতিয়া ৰাওনা কৰি আছোঁ ইয়াত মই অকলে বাকী 2জন পিছফালে আছে সকলে কুঁৱলীয়া বহি আছে এইফালে দেখিছেনে ভাল লাগে আৰু লগৰজন আহি আছে এতিয়া উঠিম যাম আহি গ'ল গৈ আছোঁ হেল্ল' এই আমাৰ গাঁৱত এনেলি পাম এতিয়া মুখত কৰিব লাগিব মানুহে ভৰ্তি হৈ আছে মানুহ চাওক কিমান ভিৰ হৈ আছে চব জেগাৰ পৰা মানুহবোৰ আহে ইয়াত দোকানো বহিছে ইয়াত কোনে মাৰ কথা জলদি কিমান ভিৰ হৈছে ন কিমান মানুহ আগে থানাত যেতিয়া আহিলোঁ লগৰ এটা ঘৰত আহি জোতা খুলিলোঁ বৈ জোতা চব খুলি মেলি ভৰি চৰি ধুই মেলি আহিছোঁ এটা থানালৈ পংকজ কলৈ গ'ল আৰু বুজিয়া গাড়ী আছে সিও গৈ আহিলা নে নাই আহিলা বঢ়িয়া চাইছিলোঁ বঢ়িয়া আছে দেখিছেনে চব সৰিয়হ খেতিৰ পিছত সৰিয়হ খেতি মজা লাগিছে ন দেখি কিনে ফুলটোত ফুল সেইবিলাকো আছে মজা লাগিছে ৰে দূৰ দূৰণলৈকে খালি সৰিয়হ মানুহ চব কিমান ভিৰ ৱাও কি নজাৰা দেখাইছে না এইটো মজা দিছে মজা দিছে কিন্তু কেৰা দেই দেখি চব হাঁহ পাৰ ছাগলী চব দান দিয়া এইবোৰ
এইবোৰ চাওক চব থৈ দিছে এনেকৈ হাঁহ দিলোঁ চাকি মেলি দি আহিছোঁ এতিয়া যাম বৰথান আৰু এখন থান আছে এইফালে চবতে জ্বলাম আৰু ছয় ধূপ চাকি দি পাওঁ জ্বলাই গৈ আছোঁ টাইম হোৱা নাই তো 11টা বাজিছে ওচৰবোৰ দূৰ দেৰিকৈ আহিব ন দেৰিকৈ আহিব চব মানুহে তালৈকে যাম अरे वो आज में दुकानें नहीं खोला কি নধৰা হৈ আছে কিমান চাকি হাজাৰ লাখ 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 চাকি পৰি আছে জ্বলাই দিয়া নাই ইয়াতো চাকি জ্বলোৱা হৈ গ'ল তাতে অলপ আগলৈ গৈ আছোঁ তাতো গৈ অলপ চাকি জ্বলাম কেইদিনমান আগত মাটিৰ পৰা ইয়াত চব মূৰ্তি ওলাইছিলে এইকেইজন থৈ দিছে মাটিৰ পৰা ওলাইছিলে মূৰ্তি এতিয়া আৰু এজন থান আছে তাত দিম চাকি তাৰপিছত ওলাই যাম বাকীবোৰ দেখাম আপোনালোকে আৰু বহুত যিমান দেখাবলৈ জেগা আছে চাকি জ্বলাব আছে দিম যাম সেয়া এখন থান ওপৰত তাতো যাওঁ ধূপ চাকি জ্বলাই আহোঁ পৰা অহা মানুহবোৰে মানে বনাই মেলি লৈ আহিছে আৰু এইফালে যাওক বহি খাইছে আৰু তেওঁলোকে নাস্তা পানী কাৰণ ৰাতিপুৱা খালী পেটতে আহেতো চব বিলাহী খেতিবোৰ চাওক দূৰ দূৰণলৈকে খালি বিলাহী চাওক দূৰ দূৰণলৈকে চব বিলাহী চব এটা কথা কিন্তু ইয়াত আপোনাৰ ধান খেতি পোৱা নাযায় ইয়াত হয় আপোনাৰ বিলাহী খেতি আৰু চব্জি খেতি বেছিভাগ হোৱা যায় তো ইয়াত বিলাহী দেখিনে পিছফালে চাওক বিলাহী চব বিলাহী খেতিয়ে বেছি পোৱা যায় ইয়াত আৰু ধানৰ পৰা আহি মেলি আৰু অলপ ফুৰিলোঁ বিলাহী খেতি বোলো আপোনালোকক অকণমান দেখাওঁ এতিয়া লগতে কাটি আছে মাছটো খাই আৰু ভাত চাত খাই মেলি ওলাই যাম পিছফালে যিমান দূৰলৈকে আপোনাৰ চকু যায় চব বিলাহী ইয়াত যিহেতু মানুহ বহুত হয় সেইকাৰণে বহুতে কাম কৰি থাকে কৰিব নাপায় আমি আহোঁ নিজে বনাওঁ আৰু এয়া বনাই মেলি খাই যাওঁ চা কিমান ধুনীয়া লাগিছে ওচৰ গ'লে অলপ ভাল লাগিছিলে কিন্তু ওচৰ পৰা যাবলৈ এইফালে দূৰদি ঘূৰি যাব লাগিব বহুত ধুনীয়া লাগিছিল কি ধুনীয়া লাগিছে ন মজা লাগিছে কিন্তু দূৰণিলৈকে সৰিয়হ ইয়াৰ ভিডিঅ'টো আছিলেতো কেৰেলা নদীখন সিটো পাৰে শিৱসাগৰ এইফালে হৈছে ডিব্ৰুগড় নদীখন সিপাৰে শিৱসাগৰ আৰু এইফালে হৈছে ডিব্ৰুগড় সেইটো হৈছে শিৱসাগৰ ঘাট সৰিয়হ খেতি কম দেখিছোঁ মই সৰিয়হ খেতি কম দেখিছোঁ বিলাহী দেখিছোঁ কিন্তু সৰিয়হ খেতি বহুত কম দেখিছোঁ কাটা সৰিয়হ খেতি কম দেখিছোঁ কিন্তু এই কিমান বিলাহী ন দূৰণিলৈ খালি বিলাহী দেখিবি আৰু ইয়াত ধান খেতি নহয় ন এইফালে ধান খেতি হয় জানো ধান খেতি হোৱাটো দেখা নাই কোনোবাৰে হৈ গ'ল এতিয়া আমি গৈ আছোঁ ৰিটাৰ্ণ আকৌ মাৰ্ঘেৰিটা থাকিব নোৱাৰিলোঁ তাত কাম আছে যিহেতু সেইকাৰণে আহিবলগীয়া হ'ল আহিম এতিয়া যাওঁ এইটো কাম এতিয়া থাকিব নোৱাৰোঁ ভাল লাগিলে যে আহি পালোহি ডিব্ৰুগড় তাৰপৰা ট্ৰেইনত উঠিম যাম আজিলৈ ইমানেই আৰু ভিডিঅ'টো কেনেকুৱা পাতে চাই জনাব নাপাহৰিব
ইমানে আৰু বাই বাই।